নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা ডিছ বনাবলৈ লৈছোঁ আৰু এয়া হৈছে মাছৰ আঞ্জা। তাৰ বাবে মই লৈছোঁ ঢেকীয়াৰ দি মাছৰ আঞ্জাখন আজি বনাম। আৰু এয়া মাছ লৈছোঁ 4 পিচ, ৰৌ মাছ আছে। আৰু মই ইয়াত হালধি আৰু নিমখ সানি লৈছোঁ। লগতে তাত দিবৰ কাৰণে বিলাহী, পিঁয়াজ আৰু আদা আৰু নহৰুৰ পেষ্ট ৰেডি কৰি লৈছোঁ। এতিয়া মই আনফালে কেৰাহীটো উঠাই লৈছোঁ আৰু তাত যিহেতু তেল গৰম হৈ গৈছে, এতিয়া মাছ 4 পিচ মই অলপমান ফ্ৰাই কৰি ল'ম। আৰু এয়া মাছ কেইপিচ ফ্ৰাই হৈ গৈছে। এতিয়া মই পুনৰ কেৰাহীটো উঠাই লৈছোঁ। একেখিনি তেলতে মই পিঁয়াজ আৰু জলকীয়া লগতে আদা নহৰুৰ যি পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনিও কেৰাহীতে দি অলপমান ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি লৈছোঁ। আৰু এতিয়া কাটি থোৱা যি বিলাহীৰ টুকুৰা আছিল, সেইখিনিও দি লৈছোঁ আৰু দি লৈ পুনৰ ভাজি ল'ম। আৰু বিলাহীখিনি সিজি অহালৈকে অলপ সময় ভাজি ল'ব লাগিব। এতিয়া ইয়াত ৰঙৰ কাৰণে হালধি গুড়া এচামুচ আৰু নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব। আৰু এইখিনি পুনৰ মই এতিয়া ভাজি ল'ম 5 মিনিটমান সময়। এতিয়া মই কাটি থোৱা ঢেকীয়াখিনিও কেৰাহীত দি লৈছোঁ আৰু এইখিনিও পুনৰ সম্পূৰ্ণৰূপে ভাজা যোৱালৈকে ভাজি ল'ম। এতিয়া দেখিছে ঢেকীয়াখিনিও ভজা হৈ গৈছে। যিহেতু এতিয়া ইয়াত অলপমান পানী দি লৈছোঁ আৰু এয়া বেছি পনীয়াও কৰিব নালাগে, অলপমান পানী দি লৈছোঁ। আৰু ভাজি থোৱা যি মাছ কেইটুকুৰা আছিলে, সেইকেইটাও জোলত দি লৈছোঁ। লগতে অলপমান জালুকৰ গুড়ি আৰু অলপ জিৰা গুড়ি দিছোঁ। এয়া মই ঘৰতে কৰি থোৱা আছিল। আৰু এয়া চাওক ধুনীয়াকৈ উতলি আহিছে, ইমান ধুনীয়া ৰং হৈছে নহয়নে? আৰু ঠিক খাবলৈও সোৱাদ হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আশা কৰিছোঁ খাই নিশ্চয় ভাল পাব। সঁচাকৈ এইটো বহুতেই সোৱাদ হয় খাবৰ কাৰণে। আপোনালোকে এবাৰ খাই চাব আৰু যদিহে খাই চাই তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদিহে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।